আজি আমি প্যাৰামেট্ৰিক শিফট সম্পৰ্কে পঢ়িম। ভিডিওটো শেষলৈকে চালে এই কনসেপ্টটো গোটেই ক্লিয়াৰ হৈ যাব। একো টান কনসেপ্ট নহয়, বহুত সহজ কনসেপ্ট। সো প্যাৰামেট্ৰিক শিফটৰ কথা জনাৰ আগত আমি প্ৰথমতে প্যাৰামিটাৰ কি সেইটো বস্তু জানিব। প্যাৰামিটাৰ হৈছে এটা ইকুৱেশ্যনক ডাইৰেকশ্যন দিয়ে। এইটো হৈছে প্যাৰামিটাৰ। মানে ধৰক আমাৰ যিবিলাক ইকুৱেশ্যন থাকে সেইবিলাকক প্যাৰামিটাৰ এটা ডাইৰেকশ্যন দিয়ে বা এটা কাম দিয়ে। সহজ ভাষাত ক'ব গ'লে যদি আমি এখন গাঁৱৰ সাৰ্ভে কৰিব যাওঁ, আমি যে সাৰ্ভে কৰিব যাওঁ কিন্তু কিয় যাওঁ বা কি কৰিম সেই বস্তুখিনি আমাক প্যাৰামিটাৰে ক'ব। ধৰি ললো আমি তাত গৈ পেলাই যে সেই গাঁওখনৰ যি এভাৰেজ এজ গড় বয়স আমি সেইটো উলিয়াম আৰু গড় বয়সটো হ'ব ইয়াৰ প্যাৰামিটাৰ। সেইকাৰণে যিমান ইকুৱেশ্যন থাকে চব ইকুৱেশ্যনত এটা দুটা বা তাতকৈ বেছি প্যাৰামিটাৰ থাকে। এই প্যাৰামিটাৰবিলাকৰ কাম হৈছে ইকুৱেশ্যনটোক ডাইৰেকশ্যন দিয়া বা ইকুৱেশ্যনটো কি মানে বুজাইছে তাক জনাৰ কাৰণে প্যাৰামিটাৰটো দিয়া। গতিকে প্যাৰামেট্ৰিক শিফটটো মানে এটা এনেকুৱা বস্তু যে এই যে প্যাৰামিটাৰবিলাক থাকে সেই প্যাৰামিটাৰ চেঞ্জৰ ফলত যিটা লাইন পাম সেই ইকুৱেশ্যনৰ সেই লাইনটো যি পৰিৱৰ্তন হ'ব শিফট হ'ব সেইটোৱে প্যাৰামেট্ৰিক শিফট। মই ডায়েগ্ৰামৰ সহায়ত মানে ক'লে বেছি ক্লিয়াৰ হ'ব। সো আমি এক্সাম্পল হিচাপত কনজাম্পচন ফাংচনটো লৈছো। এইটো হৈছে কনজাম্পচন ফাংচন, কনজাম্পচনৰ ইকুৱেশ্যন c = a + by। মানে ইয়াত কি হয় কনজাম্পচনটো ডিপেন্ডেন্ট ভেৰিয়েবল আৰু y টো ইন্ডিপেন্ডেন্ট ভেৰিয়েবল। সহজ ভাষাত ক'ব গ'লে কি হয় মানুহৰ কনজাম্পচনটো ইনকামৰ ওপৰত নিৰ্ভৰ কৰে। সিম্পল মানে একদম সিম্পল কথা, মানুহৰ যেটো মানে ভোগ বা যি মানে খৰচ সেইটো ডিপেন্ড কৰে ইনকামৰ ওপৰত। এইখিনি কি সিম্পল কথা, কিন্তু ইয়াত এটা কথা আহে ইনকামৰ ওপৰত ডিপেন্ড কৰে ঠিকই আছে, কিন্তু কেনেকৈ মানে ডিপেন্ড কৰে কি ধৰণে ডিপেন্ড কৰে সেই বস্তুটো মানে জনাৰ কাৰণে আমাক প্যাৰামিটাৰৰ দৰকাৰ। আৰু ইয়াত দুটা প্যাৰামিটাৰ আছে, এটা আছে a এটা আছে b। a তে হৈছে অটোনমাস কনজাম্পচন আৰু b তে হৈছে এমপিসি মানে স্লোপ। ইকুৱেশ্যনটো স্লোপ। ডায়াগ্ৰামেটিকলি চাব গ'লে এইডাল কনজাম্পচন কাৰ্ভ আৰু এইখিনি এই পৰ্চনখিনি হৈছে a মানে অটোনমাস কনজাম্পচন। এইটো কি যে ধৰক যেতিয়া মানুহৰ ইনকাম নাথাকে তেতিয়া মানুহে মানে খায়ে কিবা নহয় খুজি মাগি হ'লে খায়ে। গতিকে কনজাম্পচন কেতিয়া মানে শূন্য নহয়, যাৰ বাবে কনজাম্পচন কাৰ্ভডাল ইয়াৰ পৰা ষ্টাৰ্ট হয়, শূন্যৰ পৰা ষ্টাৰ্ট নহয়, ইয়াৰ পৰা ষ্টাৰ্ট হয়। তে মানুহে কিবা কিবি খায়ে। সো এই পাৰ্টটো হৈছে a আৰু এই পাৰ্টটো হৈছে ভাৰ্টিকেল মানে উলম্ব ভাৰ্টিকেল আৰু b টো হৈছে স্লোপ। স্লোপ মানে কি এইডাল যদি এইডাল হৈছে পজিটিভলি স্লোপ, যদি নিগেটিভলি স্লোপ হ'ল হয় b টো এইটো হ'ল হয়, b ডাল এনেকুৱা হ'ল হয়। সো এইটোৱে বেসিক কনসেপ্ট। এটা কথাটো শিফট কি বস্তু ধৰি লব a আৰু b কিবা চেঞ্জ হ'ল যাৰ ফলত এই কাৰ্ভডাল ওপৰৰ পিনে গুচি গ'ল বা তলৰ পিনে গুচি গ'ল, সেইটো হৈছে প্যাৰামেট্ৰিক শিফট। ধৰি লৈছো সব কনস্ট্যান্ট থাকি পেলাই a চেঞ্জ হ'ল, a টো বাঢ়ি গ'ল। যেহেতু a টো বাঢ়ি গ'ল তেতিয়া কি হ'ব এইটো a ৰ ভ্যালু ইয়াৰ যেহেতু a টো বেছি হৈ গ'ল এবাৰ a টো ক'ত হ'ব ইয়াত আহি যাব আহি যাব কাৰ্ভডাল ক'ৰ পৰা ষ্টাৰ্ট হ'ব ইয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু এইটো হৈছে প্যাৰামেট্ৰিক শিফট। মানে এই কাৰ্ভডাল ইয়ালৈকে গুচি গ'ল, এইটো হৈছে প্যাৰামেট্ৰিক শিফট। বা আমি ধৰিছো b টো চেঞ্জ হ'ল, এবাৰ a চেঞ্জ হ'ল b চেঞ্জ হ'ল অকল b টো চেঞ্জ হ'লে কি হয় ধৰি লওক b টো বেছি হ'ল, b টো মানে বেছিকৈ বৃদ্ধি হ'ল, a টো সেম আছে, যেহেতু a টো সেম থাকিব সো a টো ইয়াতে থাকিব, b টো মানে বাঢ়ি গ'ল মানে স্লোপডাল ইনক্ৰিজ হ'ল। সো কি হ'ব ইয়াৰ পৰা এইভাবে এনেকুৱা হ'ব, এইবাৰ নতুন কাৰ্ভ হ'ব আৰু এইটো হৈছে প্যাৰামেট্ৰিক শিফট। সো এইটোৱে বেসিক কনসেপ্ট। সো এইখিনি কথা যদি ভাল যদি কনসেপ্ট যদি বুজি পোৱা নাই কমেন্টত জনালে মই আকৌ পুনৰ বুজাই দিম। ধন্যবাদ।